নমস্কাৰ এতিয়া মই ঝাৰখণ্ডৰ ৰাঁচীত অহাকালি ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ সামৰণি পৰিব আৰু যোৱা কেইদিনমান দিনত প্ৰায় 3খন 4খন কেতিয়াবা 5খন ৰাতি 9টা 10টা বজালৈকে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছো তাৰ লগে লগে অসমৰো খবৰ ৰাখিছো ভাষা গৌৰৱ সপ্তাহ খুব সুকলমে পাৰ হৈ গল আৰু এই ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাত অসমত 2 লাখ আৰু ততোধিক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল প্ৰায় লক্ষাধিক বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰা হ'ল আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ যি এক পবিত্ৰ যজ্ঞ সমাপন হ'ল তাৰ বাবে আমি অসমীয়া ভাষাৰ গৱেষক লেখক পণ্ডিত সকলোকে ধন্যবাদ জনালো আৰু তাৰ লগে লগে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো পত্ৰ লিখি অসমবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো পোন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত এটা নতুন অভিলেখ বা এটা নতুন পৰম্পৰা সৃষ্টি হ'ল বৰাক উপত্যকাৰ ৰাইজে এইবাৰ অসমীয়া আৰু বঙালী দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনালে আৰু দুইটা ভাষাৰ লেখক লেখিকা সকলোকে অভিনন্দন জনালে বৰাকত সমন্বয়ৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা বহু দিনৰ পৰা চলি আছিলে আজি আমি সেই প্ৰচেষ্টা কৰবাত সফল হোৱা দেখা পাইছো বড়ো সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাসমূহে যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া বাবে আনন্দ প্ৰকাশ কৰিলে সিও আমাৰ অসমীয়া জাতিৰ বাবে বা আমাৰ অসমৰ মংগলময় ভৱিষ্যতৰ এখন নতুন সিংহ দুৱাৰ মুকলি কৰিলে এতিয়া সময় অসম চুক্তিৰ 6 নম্বৰ দফাটোক লৈ কাম কৰাৰ বাবে ঝাৰখণ্ড নিৰ্বাচনৰ ঠিক পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাত বহিম আৰু আলাপ আলোচনাৰ মাজেৰে অসম চুক্তিৰ 6 নম্বৰ দফাক কোনো জনগোষ্ঠী বা কোনো জাতিৰ কষ্ট নোহোৱাকৈ আমি এই দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম যোৱা সময়ছোৱাত যোৱা সপ্তাহত 5টা অসমত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰো মোৰ সৌভাগ্য হৈছিল বৰাক উপত্যকাৰ ঢলাইত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ঢলাইত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত মই এই কথাটোকে বাৰে বাৰে উল্লেখ কৰিছিলোঁ যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমানে সমানে বৰাক উপত্যকাৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিছে শিলচৰ মেডিকেল কলেজৰ পিছত কৰিমগঞ্জ মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাৰ চৰকাৰে হাইলাকান্দিতো এখন নতুন মেডিকেল কলেজ স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে নগাঁৱৰ পৰা লামডিঙৰ পৰা হাফলং আৰু হাফলঙলৈকে শিলচৰ এই পথৰ নিৰ্মাণৰ কামো বৰ্তমান দ্ৰুত গতিত চলিছে আধুনিক প্ৰযুক্তিৰে
এই নতুন পথছোৱা নিৰ্মাণৰ কাম আমি বহুদিনৰ পিছত সমাপন কৰাৰ দিশত আগবাঢ়িছোঁ। ঢলাইৰ পিছত মই বঙাইগাঁৱলৈ গৈছিলোঁ। বঙাইগাঁৱত যোৱা 3.5 বছৰত অভূতপূৰ্ব উন্নয়ন হৈছে। মই 3বাৰ বিকাশৰ পষেক অনুষ্ঠানত বঙাইগাঁৱত যোগদান কৰিছিলোঁ। অসমমালাৰ নতুন ৰাস্তা আৰু তাৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আমি প্ৰায় সম্পূৰ্ণ কৰিছোঁ। 2025 চনৰ শেষৰ ফালে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামো আমি আৰম্ভ কৰিম। নামনি অসমত উন্নয়ন একেবাৰেই কম আছিল। আমাৰ চৰকাৰে বঙাইগাঁৱৰ এখন অত্যাধুনিক চহৰ হিচাপে নিৰ্মাণ কৰাৰ কামত গুৰুত্ব আৰোপ কৰিছে। সেইদিনাখনেই মই বঙাইগাঁৱৰ পৰা চিডলিলৈ আহিছিলোঁ। চিডলি বড়োলেণ্ডৰ এটা বিধানসভা সমষ্টি। আমি সকলোৱে জানো বড়োলেণ্ডত এসময়ত তেজৰ ফাকুৱা খেলা হৈছিল আৰু বড়োলেণ্ডৰ চলি থকা ঘটনা প্ৰভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰকো প্ৰভাৱিত কৰিছিল। এসময়ত বড়োলেণ্ড আৰু উত্তৰ অসমত হোৱা সংঘৰ্ষত আদিবাসী, গোৰ্খা, অসমীয়া লোকসকলে নিজৰ জীৱন বলিদান দিবলগীয়া হৈছিল। আৰু ঠিক তেনেদৰে বহুতো বড়ো মাতৃৰ বুকু সুদা হৈছিল। 2014 চনত ঘটা ঘটনাবোৰ এতিয়াও যেন আমাৰ মানসপটত সজীৱ হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা বড়ো সমস্যা সমাধানৰ এক আন্তৰিক প্ৰচেষ্টা আৰম্ভ হৈছিল। 2021 চনৰ পিছত বড়ো চুক্তি সম্পাদন হৈছিলে 2020 চনত আৰু আমাৰ নিৰন্তৰ প্ৰচেষ্টা আজি বড়োলেণ্ড শান্তিৰ এক অমিয়া দ্বীপলৈ পৰিণত হৈছে। বহু বছৰ অসমত মন্ত্ৰী আৰু বিধায়ক হৈ আছিলোঁ। বড়োলেণ্ডত আমি যেতিয়াই গৈছিলোঁ মৃত শৰীৰ গন্তি কৰিবলৈ গৈছিলোঁ। কাৰোবাক হস্পিটালত বা কোনোবা মৃতক পৰিয়ালৰ ঘৰলৈ সমবেদনা। এই ধৰণেই প্ৰায় 15 বছৰ মই নিজ চকুৰে মৰ্মান্তিক ঘটনাবোৰ দেখা পাইছিলোঁ। আজি বড়োলেণ্ডত গ'লে মানুহে মাটিৰ কথা কয়। বড়োলেণ্ডত গ'লে মানুহে ৰাস্তাৰ কথা কয়। বড়োলেণ্ডত গ'লে মানুহে উন্নয়নৰ কথা কয়। আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেয়া পৃথক কথা। এসময়ত মানুহে জীৱন ভিক্ষা কৰিছিল যে আমাৰ জীৱনটো বচাই দিয়ক, ইয়াত পুলিচ পিকেট দিয়ক, ইয়াত আৰ্মিক লৈ আহক, আমাৰ জীৱনটো বচাওক। আজি বড়োলেণ্ডত মানুহৰ জীয়াই থকাৰ আৰ্তনাদ আমি শুনিবলৈ নাপাওঁ। আজি বড়োলেণ্ডত মই বিশ্বাস কৰোঁ বড়োলেণ্ড সদায় শান্তিৰ অমিয়া দ্বীপ হৈ থাকক। বড়োলেণ্ড শান্তিৰ অমিয়া দ্বীপ হৈ থাকক, তাক আমি কামনা কৰিম। তাৰ পিছত চামুগুৰিত মোৰ নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে স্কুলৰ সহপাঠীসকলক কৈছে যে ময়ো এদিন বিহাৰৰ মুখ্যমন্ত্ৰী হ'ম। উত্তৰ প্ৰদেশ বা এনেকুৱা বিভিন্ন স্থানত পৰিবাৰবাদ এক নতুন পৰম্পৰা নহয়, ই ভাৰতীয় ৰাজনীতিৰ সমগ্ৰ ব্যৱস্থাটোকে এক প্ৰকাৰ শিপাইছে, ই আনুষ্ঠানিক ৰূপ লৈছে। অসমত আমি দুটা প্ৰজন্মক বংশবাদ দেখিছিলোঁ। হিতেশ্বৰ শইকীয়াৰ ল'ৰা দেৱব্ৰত শইকীয়া, তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ,
ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন আৰু বহুতৰ মই নাম নকওঁ। দুটা প্ৰজন্মই ৰাজনীতি কৰা আমি দেখিছিলোঁ। চামুগুৰিত এইবাৰ তৃতীয় প্ৰজন্ম। প্ৰথমতে ককাক, তাৰপিছত দেউতাক আৰু এইবাৰ নাতিনীয়েক। অসমৰ ৰাজনীতিত আৰু এটা অন্ধকাৰ যুগৰ আৰম্ভণি হ'বলৈ গৈ আছে। পিতৃৰ পৰিচয় অবিহনে ৰাজনীতি কৰিব আমি পাৰোঁ নে নাই? আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ সংগ্ৰাম কৰি ৰাজনীতি কৰিব পাৰোঁ নে নাই? নে পিতৃৰ বোকোচাত উঠি মই কোনোবা এটা সমষ্টিৰ বিধায়ক হ'ম? চামুগুৰিৰ ৰাইজে এজন সাধাৰণ ঘৰৰ সাধাৰণ যুৱক আৰু আনফালে তৃতীয় প্ৰজন্মৰ প্ৰতিভু, এই দুইজন প্ৰাৰ্থীৰ মাজত এজন প্ৰাৰ্থীক ভোট দিব লাগিব। আৰু তৃতীয় প্ৰজন্ম আৰম্ভ হ'লে চতুৰ্থ প্ৰজন্মও আৰম্ভ হ'ব। গান্ধী পৰিয়ালে চতুৰ্থ প্ৰজন্ম, পঞ্চম প্ৰজন্ম চুইছেগৈ। আমাৰ অসমৰ ৰাজনীতিটো এনেধৰণৰ পৰম্পৰাই খিতাপি ল'ব নেকি? চামুগুৰিৰ নিৰ্বাচন সমষ্টিটো বিজেপি আগতে নাছিলে। তথাপিতো এই নিৰ্বাচনে কৰবাত নহয় কৰবাত বিবেকক চুই যাব। কৰবাত নহয় কৰবাত মানুহে নিজৰ বিবেকেদি ভোট দিবলৈ প্ৰচেষ্টা কৰিব যে আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এটাক অসমত ক্ৰমে শিপাব দিম, নে আমি সাধাৰণ ঘৰৰ সাধাৰণ লোকক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগুৱাই দিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই কিছুদিন আগতে লগ পাইছিলোঁ। তেখেতে মোক কৈছিলে যে অহা 5টা বছৰত আমি 1.5 লাখ সাধাৰণ ঘৰৰ যুৱক যুৱতীক ৰাজনীতিৰ মঞ্চলৈ লৈ আহিব লাগিব। আৰু তেনেকুৱা যুৱক যুৱতীক আমি সংসদীয় ৰাজনীতিলৈ অনাৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব। মই বিশ্বাস কৰোঁ চামুগুৰিৰ ৰাইজে এইবাৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব। যোৱাকালি চামুগুৰিত আমাৰ দলৰ প্ৰাৰ্থী আৰু আমাৰ দলৰ এজন বিধায়কৰ ওপৰত গুলীচালনাৰো অভিযোগ আহিছে। স্বাভাৱিকভাৱে কংগ্ৰেছ দলেও ক'ব যে আমাৰ ওপৰতো অত্যাচাৰ হৈছে। মই বিজেপি আৰু কংগ্ৰেছক একাষৰীয়াকৈ থৈ দিছোঁ। কাৰণ মই জানো যে ৰাজনীতিত দুইটা দলেই দুইটাৰ ওপৰত অভিযোগ দিব আৰু এনে অভিযোগবোৰ কেতিয়াবা সত্যৰ ওপৰতো প্ৰতিষ্ঠিত হয়, কেতিয়াবা হয়তো সত্যৰ অপলাপ তাত জড়িত হৈ থাকে। আৰক্ষীক মই অনুৰোধ কৰিছোঁ যে একেবাৰে নিৰপেক্ষ হৈ তদন্ত কৰক, তাত কোনো আপত্তি নাই। কিন্তু যোৱাকালি এজন নিৰ্দলীয় প্ৰাৰ্থী, তেওঁক নিৰ্মমভাৱে মৰা হ'ল আৰু এক প্ৰকাৰ তেওঁ মৃত্যু হ'ল বুলি পেলাই থৈ অহা হৈছিলে। আৰু তাৰ সমান্তৰালভাৱে এজন সাংবাদিককো নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল। এজিপিৰ প্ৰতি অভিযোগ বিজেপিলৈ, কংগ্ৰেছৰ প্ৰতি অভিযোগ বিজেপিলৈ, বিজেপিৰ প্ৰতি অভিযোগ কংগ্ৰেছলৈ। এই দুইটাক মই একাষৰীয়াকৈ থৈছোঁ। কিন্তু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক মৃত্যু পৰ্যন্ত মাৰপিট কৰা আৰু সাংবাদিকক নিৰ্বাচনৰ নামত মাৰপিট কৰা, এই অশুভ পৰম্পৰাসমূহ আমি অসমত আহিব দিয়া উচিত নহয়। সমগ্ৰ ঝাৰখণ্ডতে এতিয়া নিৰ্বাচন হৈ আছে। আমি সকলোৱে হিন্দী বলয়ৰ কথা কওঁ, কিন্তু যোৱা নিৰ্বাচনৰ সময়ছোৱাত মই ঝাৰখণ্ডত এটাও মাৰপিটৰ ঘটনাৰ খবৰ পোৱা নাই।
মানুহে লাহে লাহে নিৰ্বাচনক এটা উৎসৱ হিচাপে গ্ৰহণ কৰিছে, ফেষ্টিভেল অফ ডেমক্ৰেসি। তেনেহলে আমি সাংবাদিকসকলক কিয় মাৰিবলগীয়া হ'ল? নিৰ্দলীয় প্ৰাৰ্থীজনক মৃত্যুৰ ভাবুকি কিয় দিবলগীয়া হ'ল? মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছো যে সাংবাদিকক মাৰপিট কৰা ঘটনাৰ লগত জড়িত আৰু নিৰ্দলীয় প্ৰাৰ্থীজনক মৃত্যুৰ প্ৰায় মুখলৈ লৈ যোৱাত জড়িত হৈ থকা সকলৰ ওপৰত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আমি অসমৰ ৰাজনীতিৰ পৰা অপৰাধ প্ৰৱণতাক আঁতৰ কৰিব লাগিব। মই ভাবো অসম আৰক্ষীয়ে এই দিশত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাৰ মাজতে চামুগুৰি নিৰ্বাচনী প্ৰচাৰ শেষ কৰি মই বিহালীলৈ গৈছিলোঁ। বিহালীত ৰাইজৰ লগত মোৰ বহুদিনীয়া সম্পৰ্ক। দীনদয়াল আদৰ্শ মহাবিদ্যালয়, বটিয়ামাৰীৰ বানপানীৰ পৰা বটিয়ামাৰীক ৰক্ষা কৰা আৰু বিহালীৰ চাহ বাগানৰ চালানৰ মাতৃসকলৰ মৰমে মোক এতিয়াও কৰবাত নহয় কৰবাত উদ্বেলিত কৰি ৰাখে। কেইদিনমান আগতে নিৰ্বাচনৰ আগত মই বিহালীলৈ গৈছিলোঁ আৰু বিহালীৰ বেডেটিত আকৌ এখন নতুন কলেজ স্থাপনৰ কথাও ঘোষণা কৰিছিলোঁ। নিৰ্মাণৰ কামো এতিয়া আমি হাতত লৈছোঁ। বিহালী ডিষ্ট্ৰিক্ট বা সমজিলাও হ'ল। আগতে বিহালীত এটা ৰেভিনিউ চাৰ্কুলো নাছিল। এতিয়া বিহালীত সমজিলা স্থাপনৰ কাম আমি হাতত ললো। সমজিলা কাৰ্যক্ৰম হ'ল। অকণমান বড়ো আন্দোলনলৈ উভতি যাব খুজিছোঁ। মোৰ মনত আছে বিশ্বনাথ চাৰিআলিৰ বালিচাঙত NDFBৰ নিৰ্মম গুলীচালনাত আদিবাসী আৰু গোৰ্খা লোকসকলৰ মৃত্যু হৈছিল। ঘটনা ঘটি থকাৰ সময়তে গধূলি মন্ত্ৰী হৈ আমি সেই স্থানত গৈছিলোঁ আৰু তাত দ্বিতীয়বাৰৰ বাবে গুলীবৰ্ষণ হৈছিল। ঘটনাৰ খন্তেক সময় পিছতে দ্বিতীয় ঘটনাৰ খন্তেক সময় পিছতে আমি গৈ বালিচাঙত উপস্থিত হৈছিলোঁ। কেঁচা তেজ নিজ চকুৰে দেখিছিলোঁ। 2014 চনত গোৰ্খা আদিবাসী সমাজৰ লোকসকলক আৰু গহপুৰ পৰ্যন্ত কেইবাজনো অসমীয়া ভাষীৰ পৰিৱেশ পালোঁ। আজি উত্তৰ অসম অসমৰ আটাইতকৈ শান্তিপ্ৰিয় স্থান। কংগ্ৰেছ দলে বহুবোৰ কথা পাহৰি গৈছে। কংগ্ৰেছৰ দিনতেই গোৰ্খা সমাজখনক বিদেশীৰ আখ্যা দিয়া হৈছিল। IMDTৰ পৰা ডি ভোটাৰলৈকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা আৰু এটা বিদেশী বুলি কোৱাৰ অপমান মূৰত লৈ গোৰ্খা লোকসকল কৰবাত নহয় কৰবাত অপমানিত হৈ জীৱন যাপন কৰিছিল। প্ৰথম চৰকাৰৰ দায়িত্ব লৈ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ যে গোৰ্খাসকল অসমৰ ভূমিপুত্ৰ। তেওঁলোকৰ ওপৰত বিদেশী বুলি আমি আৰু ভৱিষ্যতে গোচৰ নতৰো। লাহে লাহে আগবাঢ়িলোঁ। জনজাতীয় লোকসকলৰ লগত কথা পাতি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকক আমি অধিকাৰ দিলোঁ। কেইদিনমান আগতে ভাৰত চৰকাৰে আধাৰ কাৰ্ডসমূহ উভতাই দিব আৰু সমানভাৱে জীয়াই থকাৰ এক নতুন আনন্দ। অসমত যোৱা 3.5 বছৰত একো কৰিব নোৱাৰিলেও জাতিসত্তাসমূহলৈ আমি এক বিশ্বাস আৰু আস্থাৰ বাতাবৰণ উভতাই আনিলোঁ। আকৌ আমি অন্ধকাৰ যুগবিলাকলৈকে উভতি যাম নেকি? চাহ বাগিচাৰ
ল'ৰা ছোৱালী আজি হাইস্কুললৈ গৈছে। চাহ বাগিচাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যন পাইছে। আৰু ৰাজনৈতিকভাৱে আমি তেওঁলোকক নিৰন্তৰ আগুৱাই লৈ গৈছো। অসমৰ জনজীৱনত অলপ আগতে মই কৈছিলোঁ যে অসমীয়া ভাষী লোকসকলৰ বাবে আমাৰ মৰমৰ বিহুটোক গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডলৈ লৈ যোৱা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য, অসমীয়াক ধ্ৰুপদী ভাষা, লাচিতৰ প্ৰতি অভূতপূৰ্ব সন্মান। আমি অসমীয়া ভাষীয়ে হওক, বঙালী ভাষীয়ে হওক, গোৰ্খা আদিবাসী সকলোৰে কাৰণে এক নতুন অসম সৃষ্টিৰ কামত ব্ৰতী হৈছোঁ। কোনোবাই মোক সমালোচনা কৰিব পাৰে, কিন্তু কোনেও ক'ব নোৱাৰে যে আমাৰ চৰকাৰৰ আগত ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰিছে। কোনোবাই মোক সমালোচনা কৰিব পাৰে, কিন্তু কোনেও ক'ব নোৱাৰে যে আমাৰ চৰকাৰৰ আগতে কোনোবাই মিছন বসুন্ধৰাৰ জৰিয়তে জনজাতীয়, অজনজাতীয়, গোৰ্খা, আদিবাসী, চাহ শ্ৰমিক এইসকলক মাটিৰ অধিকাৰ দিবলৈ চেষ্টা কৰিছিল। আজি এনেবোৰ কামে আমাৰ অসমখনক অনন্য কৰি ৰাখিছে। শান্তিৰ অমীয় বতাহ আহিছে। কেতিয়াবা মই আচৰিত হওঁ, উপনিৰ্বাচন চৰকাৰ থাকিবই, দিল্লীত মোদী ডাঙৰীয়া 4 বছৰ 7 মাহ, আৰু আমিও এপ্ৰিল 2026লৈকে চৰকাৰ চলাই থাকিম। এনেকুৱা কি প্ৰয়োজনীয়তা আছে যে এজন সংসদে সকলো কাম বাদ দি যোৱা এমাহ ধৰি এজন বাগিচাৰ যুৱকক হৰুৱাবৰ কাৰণে বাহৰ পাতি আছে। চাহ বাগিচাৰ যুৱক, চাহ বাগিচাত পাত তোলা এজন চকীদাৰৰ সন্তান। কৰবাত নহয় কৰবাত আমাৰ জাতীয় আত্ম অভিমানবিলাক অতৰাই থব লাগিব। পিছপৰা সমাজখনক আমি কৰবাত নহয় কৰবাত আগুৱাই দিব লাগিব। আৰু তেতিয়াহে আমাৰ অসমখন সুজলা সুফলা হ'ব। মই অলপ আগতে খবৰ পাইছোঁ যে ৰাতি 10টা বজাতো কোনোবা ফেক্টৰীত বহি এতিয়াও স্কিম কৰি আছে যে কেনেকে বাগিচাৰ চৰ্দাৰৰ ল'ৰাজনক বিহালীৰ ইলেকশ্যনত হৰুৱাব পৰা যায়। নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কিন্তু আমি এটা কথা চিন্তা কৰিব লাগিব যে আমাৰ প্ৰচেষ্টাসমূহে যাতে জাতি গঠনৰ প্ৰক্ৰিয়াটোক দুৰ্বল কৰি নেপেলায়। অসমৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছে। জনজাতীয় সমাজখন, অনুসূচিত জাতি, আমি অসমীয়া ভাষী লোকসকল, বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়, কাৰ্বি আলং ডিমাছাক মহান অসমৰ লগত সংযোজিতকৰণ, আৰু চাহ বাগিচাৰ লোকক প্ৰকৃত সন্মান। এনেকৈয়ে আমি বৃহত্তৰ অসমীয়া সমাজখনক নতুনকৈ নিৰ্মাণ কৰিব লাগিব। খাটি খোৱা প্ৰতিজন মানুহৰ শ্ৰমক আমি সন্মান কৰিব লাগিব। এই নিৰ্বাচনে আমি পৰিয়ালবাদ ৰাজনীতি কৰিম 3টা প্ৰজন্মৰ। এই নিৰ্বাচনত আমি আমাৰ শান্তিৰ অসমখনৰ বাবে আকৌ এবাৰ ভোটদান কৰিম নে আমাৰ সৰু সৰু অভিযোগ লৈ? কোনোবাই হিমন্ত বিশ্ব শৰ্মাক চালে খং উঠে, তাৰ কাৰণে আমি ওলোটাই ভোট দিম। কোনোবাই বিজেপিক বেয়া পায়, তাৰ কাৰণে আমি ওলোটাই ভোট দিম। কোনোবাই আমাৰ কোনোবা এটা কামত মনত বেয়া পাই আছে, তাৰ কাৰণে আমি ওলোটাই ভোট দিম।
নে আমি এই শান্তিৰ অসমখনত শান্তিৰ অমিয়া বতাহ জাকি যাতে সদায় আমাক মৰম আৰু কৰবাত নহয় কৰবাত আমাক চেনেহ দি থাকে তাৰ বাবে আমি ভোট দান কৰিম মই ভাবো 5টা বিধানসভাৰ উপনিৰ্বাচনে আমাক আকৌ এবাৰ সুযোগ দিব সুবিধা দিব এখন বিকশিত অসমৰ বাবে ভোট দিয়া আমাক সুযোগ দিব এখন অগ্ৰণী অসম নিৰ্মাণ কৰাৰ বাবে আমাক সুযোগ দিব ডাবল ইঞ্জিন চৰকাৰে অসমৰ হৈ দুৰন্ত গতিত কাম কৰাৰ বাবে বিচাৰ আপোনালোকৰ ওপৰত বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব পোৰ্টেল প্ৰস্তুত হৈ আছে পোৰ্টেলটোত অলপ গ্লিচ আহিছিল সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিসেম্বৰ মাহত মুকলি কৰি দিম যাতে কোনো গ্লিচ নাথাকে ৰাইট টু পাব্লিক সাৰ্ভিস এই আইনখনৰ অধীনত নিৰ্মাণ হোৱা আমাৰ আয়োগখনৰ কামো আমি ডিসেম্বৰ মাহত আৰম্ভ কৰিম পৰ্যটনৰ ফালৰ পৰাও অসমলৈ এইবাৰ ডাঙৰ খবৰ আহিছে ইণ্ডিয়ান টুৰিজিম মাৰ্ট এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ'ব আৰু কাজিৰঙাই ভাৰতৰ পৰ্যটন উদ্যোগত বা পৰ্যটনৰ ইতিহাসত এটা নতুন শিখৰত উপনীত হ'ব ইণ্ডিয়ান টুৰিজিম মাৰ্ট এটা ডাঙৰ অনুষ্ঠান ভাৰত চৰকাৰে এইবাৰ কাজিৰঙাত ইয়াক অনুষ্ঠিত কৰিব এই ধৰণে আমাৰ লাহে লাহে নতুন খবৰবিলাক আহি আছে 15 তাৰিখে বড়ো লোকসকলে নতুন দিল্লীত এটা বড়ো উৎসৱ পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই উৎসৱত যোগদান কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে সেই দিনটো জনজাতীয় গৌৰৱ দিৱস মই এতিয়াই আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছো কমল চেত্ৰীয়ে লিখিছে গ্ৰেট আকাশ দাসে লিখিছে ধন্যবাদ ৰঞ্জন বিশ্বাসে লিখিছে গ্ৰেট সিএম রুবুল হুসেনে লিখিছে গ্রেট নিউজ নরেশ জাতে লিখিছে জয় শ্রীরাম ববিতা বৰগোহাঁই লিখিছে গ্রেট ওয়ার্ক গ্রেট মামা আৰু ভাল কাম কৰি যাওক মিলন ডেকাই ব্ৰডকাষ্ট চাই আছে ববি মেজ ভন তেখেতে লিখিছে মই এগৰাকী অকলশৰীয়া মাতৃ আপুনি এবাৰ অৰুণোদয়ৰ বাবে আবেদন কৰিব দীপ পালে লিখিছে হিমন্ত দা আৱাৰ প্ৰাইড গৌতম নাথে লিখিছে গ্ৰেট সিএম বিনয় ভূষণ ভৌমিকে লিখিছে গ্ৰেট ৱৰ্ক ৰুক্মিণী ঢাকালে লিখিছে গ্ৰেট সিএম এনেদৰে বহুতে খুব সুন্দৰকৈ ব্ৰডকাষ্টত অংশগ্ৰহণ কৰিছে আৰু দুই এটা কামৰ কথাও লিখিছে মই নিশ্চয় সকলোখিনি চাই দিবৰ বাবে চেষ্টা কৰিম খালি মই এটাই কথা কম মই অসমৰ মুখ্যমন্ত্ৰী যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো সিএম হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট ল্যান্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয় গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম मैं देख रहा हूं मेरा ब्रॉडकास्ट झारखंड से भी बहुत लोग देख रहा है
झारखंड का लोगों ने बीते 3 महीना हमें जो प्यार दिया, हमें जो मोहब्बत दिया, ये हम नहीं भूलेगा। हम कोशिश करूंगा कि झारखंड चुनाव का बाद भी कभी कभी झारखंड आते रहूंगा और जो भी हमने वादा किया हो ये वादा पूरा हो, इसलिए आप लोगों का साथ खड़ा होने का कोशिश भी करते रहूंगा। कल मेरा झारखंड में और 3 सभाएं है। कल मैं सिमरिया जाऊंगा, बैरागोड़ा जाऊंगा और जमशेदपुर भी जाने का मुझे मौका मिलेगा। फिर एक बार आप लोगों को भी मैं बहुत बहुत नमस्कार करता हूं, बहुत बहुत प्रणाम करता हूं। श्रद्धेय অসমবাসী राइज, আপোনালোকে आशीर्वाद দি থাকিব আৰু আপোনালোকৰ আশীৰ্বাদতে আমি অসমখনক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম। আকৌ এবাৰ ধন্যবাদ জনালো। আকৌ লগ পাম অহা সপ্তাহত। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।